Hello everyone, কি খবৰ ভালনে আপোনালোকৰ আশা কৰিছো আপোনালোক বহুত বেছি ভালকৈ আছে আৰু আজি আকৌ এটা হ্যান্ড এমব্ৰইডাৰী ভিডিও লৈ আহিছো এজোৰ হৈছে গুলপীয়া ৰঙৰ উকা চাদৰ মেখেলা আৰু এটো হৈছে ব্লাউজৰ পিস আৰু এখন হৈছে মেখেলাখন চিলাই লোৱা হৈছে আগতে এয়া ভালদৰে চিলাই লৈছো আৰু এখন হৈছে চাদৰখন আনুতে দহি বটা আছিল আৰু এই কাপোৰযোৰ অনলাইন অৰ্ডাৰ কৰিছিলো আৰু এমব্ৰইডাৰী কৰাৰ আগত মই ভালকে ফুলবোৰ আঁকি লৈছো আৰু এতিয়া মই কি ধৰণেনো মেখেলা চাদৰযোৰ চিলাইছিলো হেয়াই চাই যাওচোন বলক আৰু এয়া সব চাদৰ মেখেলাযোৰ চিলাই সম্পূৰ্ণ হোৱাৰ পাছত দেখিবলৈ এনেকুৱা লাগিছে এখন চাদৰখন আৰু এইখন হৈছে মেখেলাখন দেখিবলৈ এনেকুৱা লাগিছে আৰু গেৰো ডিজাইনত চাদৰখন এমব্ৰইডাৰী কৰিছিলো আৰু এইখন হৈছে মেখেলাখন আগতেও এনেকুৱা আজোৰ কাপোৰ মই চিলাইছিলো আগৰ ভিডিওটোতো হেজোৰৰ ডিজাইনটো অলপ বেলেগ আছিল আৰু এজোৰৰ ডিজাইনটো অলপ বেলেগ ভাল লাগিছে কাপোৰযোৰ দেখিবলৈ আপোনালোকৰ কেনেকুৱা লাগিছে ক'বচোন আৰু যদি এই চাদৰ মেখেলাযোৰৰ ভিডিওটো ভাল লাগিছে প্লিজ লাইক এটা কৰি দিব আৰু নতুন কোনোবাই চাই আছে যদি প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব আৰু আগলৈও মোক মৰম দি যাব বুলি মই আশা কৰিছো আৰু আজিলে ভিডিওটো ইমানতে সামৰণি মাৰিবলৈ লৈছো আপোনালোকে সদায় হাঁহি থাকক সদায় সুস্থ থাকক থ্যাংক ইউ ফৰ ওয়াচিং বাই বাই